সাধু কথাটো মধুপুৰ নামৰ এখন গাঁৱৰ হয়, য'ত অঞ্জলি মা কিশোৰীৰ লগত বাস কৰে। কিশোৰী গাঁৱৰ কেইটামান ধনী ঘৰত বাচন ধোৱাৰ কাম কৰে। এদিনাখন গাঁৱৰ গাঁওবুঢ়াৰ পুত্ৰ সমীৰ চহৰৰ পৰা গাঁৱলৈ আহিল। সি বৰ অহংকাৰী আছিল। এদিনাখন যেতিয়া অঞ্জলি নিজৰ মাৰ লগত বজাৰলৈ আহি আছিল, তেতিয়াই সমীৰ নিজৰ গাড়ী দি দুয়োজনৰ ওপৰতে বোকা ছিটিকিয়াই দিলে। এয়া দেখা নোপোৱা নেকি অন্ধ কবাৰ? এয়া শুনাৰ লগে লগে কিশোৰী নিজৰ ছোৱালীজনীক ৰখাই পেলাই ক'লে, মাজনী এনেকুৱা নক'বা, সি গাঁওবুঢ়াৰ পুত্ৰ হয়, কালিয়ে চহৰৰ পৰা গাঁৱলৈ আহিছে। তেনেহ'লে কি হৈছে মা? যদি সি গাঁওবুঢ়াৰ পুত্ৰ হয়, তেনেহ'লে কি সি আমাৰ নিচিনা দুখীয়া মানুহৰ লগত যি ইচ্ছা তাকে কৰিব পাৰে? তেতিয়াই সমীৰ নিজৰ গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তোমাৰ ইমান সাহস যে তুমি মোক অন্ধ বুলি কোৱা? যদি তুমি ৰাস্তাত খোজকাঢ়া মানুহ দেখা নোপোৱা, তেতিয়াহ'লে তোমাক অন্ধই কম না। এয়া শুনা পাই তোমাকতো মই শিক্ষা দিম। সমীৰ ঘৰত গৈ নিজৰ দেউতাক চব কথা ক'লে। এয়া চব শুনা পাই গাঁওবুঢ়া খঙত ক'লে, ইমান সাহস সেই ছোৱালীজনীৰ? মই তাইক আৰু তাইৰ মাক দুয়োজনক শিক্ষা দিম। পিছদিনা গাঁওবুঢ়াৰ কথাত কিশোৰীক সকলোৱে কামত আহিবলৈ মানা কৰি দিলে। এয়া চব শুনা পাই কিশোৰী আৰু অঞ্জলি দুয়োজনীয়ে বৰ দুখ পালে। দুখী হৈ, মা এতিয়া আমি কি কৰিম? মাজনী তুমি চিন্তা নকৰিবা। একো নোখোৱা নোলোৱাকৈ দুয়োজনী খোজকাঢ়ি আছিল। তেতিয়াই কিশোৰীয়ে এখন ধাবা দেখা পালে আৰু তাই ধাবাৰ ওচৰলৈ গ'ল আৰু তাতে কাম বিচাৰিলে। ধাবাৰ মালিক তাইক কাম দি দিলে। কিশোৰী কাম কৰি ধাবাৰ পৰা খোৱা লৈ আহিল আৰু অঞ্জলিক দিলে। তেতিয়াই তাতে এজনী পাগলী মাইকী মানুহ আহিল আৰু ভোক লাগিছে, কিবা খাবলৈ দিয়া। কিশোৰী আৰু অঞ্জলি তাইক নিজৰ ভাগৰ খোৱা বস্তু দি দিলে। সেই মাইকী মানুহজনী পেট ভৰি খালে আৰু ৰৈ যোৱা এখন ৰুটি দি এটা উৰাজাহাজ বনাই খেলিব ধৰিল। তাইক এনেকুৱা কৰি থকা দেখা পাই কিশোৰী আৰু অঞ্জলিও বৰ ভাল পালে। সিহঁত দুজনী একো নোখোৱা নোলোৱাকৈ ঘৰলৈ উভতি গ'ল। তেতিয়াই সেই মাইকী মানুহজনী অঞ্জলিৰ হাতত সেই ৰুটি দি বনোৱা উৰাজাহাজটো দি দিলে। সেইটো দেখা পাই, এইটোক আপুনিয়ে ৰাখক, যেতিয়া ভোক লাগিব তেতিয়া খাই ল'ব। নহয় এইটোক তুমিয়ে ৰাখা। এনেকুৱাকৈ মিচিকিয়াই হাঁহি সেই মাইকী মানুহজনী তাৰ পৰা গুচি গ'ল। অঞ্জলি আৰু কিশোৰী সেই ৰুটি দি বনোৱা উৰাজাহাজটো লৈ ঘৰৰ ফালে গৈ আছিল। তেতিয়াই অঞ্জলি নিজৰ মাক ক'লে, মা এই ৰুটি দি বনোৱা উৰাজাহাজটো কিমান ভাল লাগি আছে না? সঁচাকৈয়ে যদি এইখন এটা উৰাজাহাজ হৈ গ'ল হয় আৰু আমি দুয়োজনী সেইটোত বহি নিজৰ ঘৰত গুচি গ'লোঁ হয়, কিমান ভাল হ'ল হয় না মা? এয়া শুনা পাই কিশোৰী ছোৱালীজনীক সঁহাৰি দিলে আৰু ক'লে, মাজনী এইবোৰ চব সাধু কথাত হয়। তাই এয়া কোৱাৰ লগে লগে সেই ৰুটি উৰাজাহাজটো এখন ডাঙৰ উৰাজাহাজ হৈ গ'ল। এয়া দেখা পাই দুয়োজনী আচৰিত হৈ গ'ল আৰু মা এইখনতো যাদুকৰী ৰুটি জাহাজ হয়। হয় মাজনী, মোৰ লাগিছিল কি এইবোৰ অকল সাধু কথাতে হয়। মাৰ কথা শুনা পাই, মা ব'লা সোনকালে এই ৰুটি উৰাজাহাজটোত বহি যাওঁ। তাৰপিছত দুয়োজনী সেই যাদুকৰী উৰাজাহাজটোত বহি গ'ল আৰু ঘৰলৈ আহি গ'ল। যাদুকৰী ৰুটি উৰাজাহাজৰ পৰা নমাৰ লগে লগে সেই যাদুকৰী ৰুটি জাহাজটো আকৌ নিজৰ আগৰ ৰূপত আহি গ'ল। অঞ্জলি সেইটোক উঠাই পেলাই ক'লে, যাদুকৰী ৰুটি উৰাজাহাজ, আমাৰ ভোক লাগিছে, আমাৰ খোৱাৰ বাবে ভাল ভাল খোৱা বস্তু লৈ আহা। তাই এয়া কোৱাৰ লগে লগে যাদুকৰী ৰুটি উৰাজাহাজৰ ভিতৰৰ পৰা ভাল ভাল খোৱা বস্তু ওলাই আহিল। দুয়োজনী বৰ ভাল পালে আৰু তৎক্ষণাত চব খাব ধৰিল। পিছদিনাৰ পৰাই দুয়োজনীৰ সকলো চিন্তা দূৰ হৈ গ'ল। দুয়োজনী আনন্দৰে বাস কৰিব ধৰিল। এদিনাখন হঠাতে গাঁৱত বৰ বৰষুণ হ'ব ধৰিল। গাঁৱৰ নদীৰ পানীৰ স্তৰ বহুত বাঢ়ি গ'ল আৰু তাতে গাঁৱৰ কিছু মানুহ ডুবিব ধৰিল। তেতিয়াই তাৰ পৰা এজন মানুহ সহায় বিচাৰি চিঞৰি দৌৰিলে। এয়া শুনা পাই, মাজনী আমাৰ এই মানুহবোৰৰ সহায় কৰা উচিত। ঠিক আছে মা, ব'লক
অঞ্জলি যাদুই ৰুটি জাহাজক নিজৰ যাদু দেখুৱাবলৈ ক'লে আৰু তাইৰ কোৱাৰ লগে লগে যাদুকৰী ৰুটি উৰাজাহাজ এখন বহুত ডাঙৰ যাদুই ৰুটি উৰাজাহাজ হৈ গ'ল। দুয়োজনী তৎক্ষণাত সেইটোত বহি নদীৰ ওচৰলৈ গ'ল আৰু সেই মানুহবোৰৰ প্ৰাণ বচালে। সেইবাবে এতিয়া গোটেই গাঁওখনত দুয়োজনীৰ বৰ প্ৰশংসা কৰিব ধৰিলে সকলোৱে। এয়া খবৰ সমীৰেও গম পালে। সমীৰ নিজৰ বন্ধু অমিতৰ ওচৰলৈ গ'ল আৰু অমিত, আমাক সেই যাদুকৰী ৰুটি উৰাজাহাজটোক সেই দুখীয়া মা পুত্ৰীৰ পৰা চুৰ কৰি লোৱা উচিত। তাৰে পিছত দুয়োজন অঞ্জলি আৰু কিশোৰীৰ ঘৰলৈ গ'ল। দুয়োজনী সেই সময়ত শুই আছিল। সমীৰ যাদুকৰী ৰুটি জাহাজটোক উঠাই নিজৰ হাতত লৈ ল'লে আৰু বন্ধু চোৱা, শেষত এই যাদুকৰী ৰুটি উৰাজাহাজ আমাৰে হৈ গ'ল। দুয়োজন সেই যাদুকৰী ৰুটি উৰাজাহাজটোক লৈ পলাই গ'ল। অলপ দেৰি পিছতে গাঁওবুঢ়া চিঞৰি চিঞৰি অঞ্জলি আৰু কিশোৰীৰ ঘৰলৈ আহিল আৰু কিশোৰী, কিশোৰী, মোৰ পুত্ৰৰ প্ৰাণ বচাই লোৱা। গাঁওবুঢ়াৰ কথা শুনা পাই, খুৰা কি হৈছে আপোনাৰ পুত্ৰৰ? গাঁওবুঢ়া একোৱে ক'ব নোৱাৰিলে আৰু দুয়োজনীক নিজৰ ঘৰৰ বাহিৰত লৈ আহিল আৰু তাতে সমীৰ নিজৰ বন্ধুৰ লগত ওপৰত আকাশত যাদুকৰী ৰুটি উৰাজাহাজত থিয় হ'লে আৰু সহায়ৰ বাবে চিঞৰি আছে। এয়া চব দেখা পাই অঞ্জলি আৰু কিশোৰীয়ে চব গম পাই গ'ল। যাদুকৰী ৰুটি উৰাজাহাজ, মোৰ কথা শুনা আৰু ইহঁত দুজনক ক্ষমা কৰি দিয়া আৰু সিহঁতক তলত নমাই দিয়া। তাইৰ এয়া কোৱাৰ লগে লগে যাদুকৰী ৰুটি উৰাজাহাজ মাটিত নামি আহিল আৰু আকৌ নিজৰ সৰু ৰূপত আহি গ'ল। তাৰপিছত অঞ্জলি, তোমাৰ বহুত বহুত ধন্যবাদ। তুমি আমাৰ দুয়োজনৰ প্ৰাণ বচালা। অঞ্জলি, মোকো ক্ষমা কৰি দিয়া। মই সেইদিনাও তোমাৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিছিলোঁ আৰু আজিও তোমাৰ যাদুকৰী ৰুটি জাহাজ চুৰ কৰি আনিছিলোঁ। এয়া চব শুনা পাই মই তোমাক ক্ষমা কৰি দিলোঁ। কিন্তু তুমি ওপৰত আকাশত কেনেকৈ গৈ পালা? মোৰ ওপৰত আকাশত উৰাৰ বৰ মন গৈ আছিল আৰু মই এই যাদুকৰী ৰুটি জাহাজটোক উৰিবলৈ ক'লোঁ আৰু এইটো বতাহত উৰিব ধৰিল। কিন্তু অলপ দেৰি পিছতে ভয় ধৰি গ'ল আৰু আমি এইটো তলত নামি আহিবলৈ ক'লোঁ। কিন্তু যাদুকৰী ৰুটি উৰাজাহাজে আমাৰ কথা নুশুনিলে। এয়া শুনাৰ লগে লগে অমিতে ক'লে, তাৰপিছত আমি দুয়োজন চিঞৰিব ধৰিলোঁ। আমাৰ মাত শুনা পাই গাঁওবুঢ়া খুৰা বাহিৰলৈ আহি গ'ল আৰু আমাক ওপৰত দেখা পাই চব গম পাই গ'ল আৰু তোমাৰ ওচৰত সহায়ৰ বাবে দৌৰিলে। এয়া চব শুনা পাই কোনো কথা নাই, শেষ যদি ভাল হয় তেনেহ'লে চব ভাল হয়। তাৰপিছত অঞ্জলি, সমীৰ আৰু অমিত তিনিওজন বন্ধু হৈ গ'ল। তিনিওজন আনন্দৰ লগত বাস কৰিব ধৰিল। অঞ্জলি আৰু কিশোৰী সেই যাদুকৰী ৰুটি জাহাজৰ পৰা চব মানুহৰ সহায় কৰে।